হেল্ল' এভৰিৱান, নমস্কাৰ, গুড মৰ্ণিং। মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ চিম্পল ৰেচিপি, বেচন আৰু চুজি দি এটা নাস্তা বনাম ৰাতিপুৱা আমি খাবৰ কাৰণে। মই ভাবিলোঁ আপোনালোককো দেখাওঁ, ব'লকচোন। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। মই ইয়াতে কথা এটা জনাই দিওঁ, মই ভিডিঅ'বোৰ বনাবলৈ চেষ্টাহে কৰিছোঁ, ইমান অভিজ্ঞ নহয়, মই ভালদৰে জনা নাই। আপোনালোকে ভুলবোৰ আঙুলিয়াই দিব, সিমানেই আৰু। চাই থাকিব ভিডিঅ'টো শেষলৈকে। যদি ভাল লাগে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেললৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। ব'লক। ৰেচিপিটো বনাবৰ বাবে মই ইয়াতে লৈছোঁ, এই চামুচখনেৰে 4-5 চামুচ লৈছোঁ বেচন, আৰু ইয়াতে দিম এতিয়া চুজি কমকৈ দিম, বেছিকৈ নিদিওঁ। চুজি দিছোঁ 2 চামুচ, আৰু অকণমান দি দিছোঁ, অকণমান হালধি গুড়ি দিছোঁ, সোৱাদ অনুসৰি নিমখ আৰু কাশ্মীৰী মিৰ্চ অকণমান দি দিছোঁ, আৰু দিম অকণমান জিৰা গুড়ি অকণমান। ব্যৱহাৰ কৰিম বেকিং পাউডাৰ, দেখিছেনে? সেয়া বেকিং পাউডাৰ 2 চামুচ দিছোঁ, আৰু অকণমান দি দিছোঁ। এতিয়া এইখিনি ভালদৰে কমকৈ পানী দি ভালদৰে ফেটি ল'ম। এয়া ভালদৰে মিহলাই ল'লোঁ। এতিয়া পানী দি গুলি ল'ম। বৰ বেছি ঢিলাও কৰিব নালাগে, এইটো জোখতে ৰাখিব লাগে। মই ইমানটো জোখতে ৰাখিছোঁ। এয়া দেখিছেনে? এয়া এখন কেৰাহী পাতি লৈছোঁ, তাতে অকণমান তেল আছিলেই, তাতে আৰু অকণমান তেল দিম। ইয়াতে এটা মই দি দেখাইছোঁ, এয়া দেখিছেনে? চাওকচোন কেনেদৰে ফুলি আহিছে, ইমান ধুনীয়াকৈ। এয়া দেখিছেনে? মোৰ নাস্তা ৰেডি হৈ গ'ল। চাওকচোন কিমান ধুনীয়া হৈছে। আপোনালোকেও বনাই খাবচোন এনেদৰে। তো মোৰ ব্ৰেকফাষ্ট ৰেডি। এতিয়া চাহৰ সৈতে মানুহজনক খাব দিম, তেওঁ খাই বৈ ডিউটি যাব। আৰু এতিয়া খাই লওঁ আমি। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ ভিডিঅ' চেনেলটো। বাই বাই।